মই বহুত দিনৰ মূৰত আজি আকৌ আহি ওলালোহি আপোনালোকৰ ওচৰত। সো আজি মই এটা আপোনালোকৰ কাৰণে ৰেচিপি লৈ আহিছোঁ, একদম গৰমত ইজিয়েষ্ট ৰেচিপি এটা, যিহেতু আপোনালোকৰ গৰমত আহি কিবা এটা ড্ৰিংক ল'ব মন যায় যিহেতু ঘৰত। তো ঘৰত যদি এনেকুৱা এটা ড্ৰিংক থাকে অলৰেডি বনোৱা, তো খাইতো আৰু কথাই বেলেগ। গৰমক অলপ সময়ৰ কাৰণে দূৰ পঠাবৰ কাৰণে এই ৰেচিপিটো আপোনালোকৰ ওচৰত আনিছোঁ। আপোনালোকে প্লিজ ঘৰত ট্ৰাই কৰিব, যোনে যোনে এইটো ৰেচিপি এনেকৈ বনোৱা নাই ড্ৰিংকটো। চ' এবাৰ বনাই চাব, পেটটো বিৰাটে ঠাণ্ডা হৈ যায় গৰমত, যিহেতু আমাৰ একদম এনেকুৱা ধৰণৰ বস্তু, এনেকুৱা ধৰণৰ ড্ৰিংক খাব মন যায়। চ' সেইকাৰণে ঘৰতে যদি আছে এভেইলেবল, তো বাহিৰত কিয় যাওঁ, সেইকাৰণে ধুনীয়াকৈ ঘৰতে বনাওক আৰু পেটটো ঠাণ্ডা কৰি খাওক। আৰু কম সময়তে, যিহেতু কম বস্তুৰে আৰামছে, বেছি পইচাৰো খৰচ নাই, বেছি টাইমৰো খৰচ নাই, সোনকালে হৈ যায় যিহেতু। চ' সকলোৱে বনাব। এইটো মোৰ আইতাৰ ৰেচিপি কিন্তু আইতাই প্ৰায়ভাগ আগতে গৰমত বনাইছিলে। চ' সেইকাৰণে সিদিনা আহিও মোক খোৱালে বনাই ফালে। তো মই ভাবিলোঁ আজি আকৌ এবাৰ বনাওঁ, যিহেতু বনাম। চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰাটো বনেই ন, ইমান গৰম যিহেতু, আপোনালোকেও খাই পেটটো ঠাণ্ডা কৰক, নহয় জানো? চ' বলক, বেছি পেক নকৰোঁ, মই ৰেচিপিটো দেখুৱাওঁ আপোনালোকক। বলক। মিডিয়াম চাইজৰ লাও এটা মই ৰুকনি তেনেদৰে মিহি মিহিকৈ ৰুকি লৈছোঁ। আৰু যিহেতু লাওৰ বহুতখিনি পানী এক্সট্ৰা ৰিলিজ কৰে, গতিকে সেই পানীখিনি মই একেবাৰে শুকাবৰ কাৰণে এটা পেনত বহুৱাই দিছোঁ। আৰু জাষ্ট পানীখিনি শুকুৱাবৰ কাৰণে আৰু লাওখিনি অলপ সিজিবৰ কাৰণে মই এইখিনি ভালকৈ অলপ ভাজি ল'ম। ভালকৈ সিজিবলৈ আৰু পানীখিনি শুকাবৰ কাৰণে মই ঢাকনিখন 5 মিনিটৰ কাৰণে লগাই দিম। আৰু এফালে মই গাখীৰ বইল হ'বলৈ দিছোঁ এটা পেনত। গাখীৰখিনি ভালকৈ উতলিবলৈ দিম। যিহেতু মই লাওখিনি ইয়াত এড কৰিম, গতিকে প্ৰথমতে গাখীৰখিনি ভালকৈ উতলাই ল'ব লাগিব। মই 1 লিটাৰ গাখীৰ লৈছোঁ। আপোনালোকে মানুহ হিচাপে কোৱান্টিটি বঢ়াই বা কমাই ল'ব পাৰিব। আৰু প্ৰায়ভাগ লাওৰ পানীখিনি শুকাই আহিছে, কিন্তু এতিয়াও আছে বহুতখিনি পানী শুকাবলৈ। গোটেইখিনি আমি যিমান পানী আছে গোটেইখিনি শুহি ল'ব লাগিব, গতিকে আৰু অলপ কমিব। আৰু যিখিনি কোৱান্টিটিত আমি লাও লৈছিলোঁ বহুতখিনি কমি আহিছে, আৰু কমিব আছে, একেবাৰে অকণমানি হৈ যাব। এই চাওক, পানী ওলাই আছে এতিয়াও, গতিকে মই এইখিনিও শুহি ল'ম ভালকৈ। আপোনালোকে পানীখিনি শুকাই যোৱালৈকে ভাজি ল'ব। এই চাওক, পানী গোটেইখিনি শুকাই আহিছে, তলৰ ফালে অলপ অলপ লাগি আহিছে। আৰু ইফালে আমাৰ গাখীৰখিনিও ভালকৈ বইল হৈ গৈছে, গতিকে মই লাওখিনি এতিয়া গাখীৰখিনিত লাহে লাহেকৈ গোটেইখিনি এড কৰিব ল'ম। লাওখিনি গাখীৰৰ সৈতে ভালকৈ মিক্স কৰি ল'ব। আৰু যদি আপোনালোকে ড্ৰাই ফ্ৰুটছ এড কৰে, কাজু বাদাম আৰু কিচমিচ এড কৰিলে বেছি ভাল লাগে, গতিকে এইখিনিও আপোনালোকে এতিয়া এড কৰি দিব। এতিয়া চেনি মই এড কৰিম। চেনি মই 4 চামুচ এড কৰিছোঁ। আপোনালোকে যদি মিঠা কম খায় বা বেছি খায়, আপোনালোকে সেইটো হিচাপে মিলাই ল'ব। যিহেতু এইটো চুইট ড্ৰিংকত বনাইছোঁ আমি, গতিকে সেইকাৰণে চেনিৰ পৰিমাণটো অলপ বেছিকৈ দিলে, মানে মিঠা বেছিকৈ হ'লে খাবলৈ ভাল লাগে। যদি আপোনালোকে মিঠা পচন্দ নকৰে, তেন্তে কমকৈ দিলেও কথা নাই। আৰু চেনিখিনি দিয়াৰ পিছত আমি ভালকৈ গাখীৰখিনি আকৌ বইল হ'বলৈ এৰি দিম, যাতে ভালকৈ উতলি অলপ গাখীৰখিনি গাঢ়া হৈ আহে। আৰু এয়া দেখিবলৈ পাইছে, গাখীৰখিনি ধুনীয়াকৈ উতলি গৈছে। আৰু যিহেতু মই অলপ মলাই থকা গাখীৰ লৈছিলোঁ, সেইকাৰণে মলাইবোৰ একেবাৰে ভালকৈ ওপৰলৈ উঠি আহিছে। আৰু গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া, আৰু নৰ্মেল টেম্পাৰেচাৰত আনিবৰ কাৰণে এনেই থৈ দিম অলপ সময়ৰ কাৰণে। তাৰপিছত আমি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। আৰু ফ্ৰিজৰ পৰা ওলাই ধুনীয়াকৈ ঠাণ্ডা আপোনালোকে ড্ৰিংকটো এনজয় কৰক। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব।